গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল অসমীয়াত ক'বলৈ গ'লে স্বাগতম বন্ধুসকল। তো আজি আহিছিলোঁ আমি নামৰূপৰ জেক ৱাটাৰফল। একচুৱেলি আহিছিলোঁ আমি অৰুণাচল লংডিঙলৈ যাম বুলি, কিন্তু দুৰ্ভাগ্যক্ৰমে বুলি ক'ব পাৰি আৰু যাব নোৱাৰিলোঁ। তো আজি আহিছোঁ নামৰূপৰ জেক ৱাটাৰফল। অলপতো খোজকাঢ়িব লাগে, নামৰূপৰ পৰা অলপ আহিব লাগে গাড়ী থৈ। গাড়ীখন আধাতে থলোঁ, সেইফালে মানুহৰ ঘৰৰ ৰাস্তাইদি যাব লাগিব, কিনাৰে কিনাৰে ৰাস্তা। অলপ দূৰ যাব লাগিব। ঝৰ্ণাৰ মাতটো শুনি আছোঁ, ধুনীয়া ওলাইছে। সাজৰ ৰহিও পাই ইয়াত। এয়া আহিছোঁ অলপ ধুনীয়াকৈ ওলাই আহিছিলোঁ লংডিং যাম বুলি অৰুণাচলৰ, কিন্তু যিহেতু তাত লকডাউন চলি আছে বোলে অৰুণাচলত, সেইবাবে আমি যাব নোৱাৰিলোঁ। কিন্তু আহিছিলোঁ জেক ৱাটাৰফল চাবৰ কাৰণে। পাইছোঁ লাহেকৈ, হ'লেও অলপ দূৰ যাব লাগিব। এইডোখৰ মেইন ৱাটাৰফল নহয়, তো অলপ আগলৈ আছে। পানীৰ সোঁত কিন্তু বহুত বেছি আছে। এইটো হৈছে একচুৱেলি এটা নদী বান্ধ বুলি ক'ব পাৰি। এইফালে বৰ বেছি সোঁত নাই, কিন্তু এইফালে বহুত বেছি সোঁত। যদি কেনেবাকৈ তলত পৰে উটুৱাই লৈ যাব চাগে। নামৰূপৰ যিখন BVFCL আছে, তো তাৰ কিনাৰেদি আহিব লাগিব যদি আপোনালোকে আহে। নাই বোলে জেক ৱাটাৰফল নামটো শুনি আছোঁ, মই ভিডিঅ' পাইছোঁ, কিন্তু ঠাইডোখৰ মানে ভিডিঅ'ত বহুত ধুনীয়া লাগিছিলে দেখিবৰ কাৰণে। কিন্তু ইয়াত আহিয়ে গম পাইছোঁ ইমান এটা মোৰ মতে চাবলগীয়া ইমান ভাল জেগা নাই। আৰু পানীৰ সোঁত বহুত বেছি, পানীতটো নামিব নোৱাৰে কোনো পধ্যে। জেক ৱাটাৰফল এইটো একচুৱেলি কোনো ধৰণৰ ৱাটাৰফল বুলি মই নাভাবোঁ। এইটো এটা একচুৱেলি পানীৰ বান্ধ হৈছে। আগত আছে পানীৰ বান্ধটো, এইফালে আছে পানীৰ বান্ধৰ যিখিনি মানে মেটেৰিয়েল ইউজ কৰে তেনেকৈ বনাই থৈছে ধুনীয়াকৈ। সেইফালে আছে ৱাটাৰফল। মানে এইটো এটা হৈছে আপোনাৰ আৰ্টিফিচিয়েল ৱাটাৰফল, মেইন কথা সেইটো। ৱাটাৰফল চাবলৈ আহিছিলোঁ, এয়া ৱাটাৰফল জেক ৱাটাৰফল। যিমানখিনি পাৰিছোঁ দেখাইছোঁ। আহিছিলোঁ চৰাইদেউৰ পৰা লংডিং যাম বুলি, কিন্তু আমাৰ ভাগ্য বেয়া কাৰণে আহিলোঁ নামৰূপৰ জেক ৱাটাৰফল চাবৰ কাৰণে। সম্ভৱ ইয়াত যদি পানী কমে তেতিয়া আহি ভাল লাগিব, কিন্তু ইয়াত পানী বহুত বেছি আছে, সোঁত বহুত বেছি। উঠি যাব লাগিব পানীত, কোনো পধ্যে এতিয়াতো পানীত নামিব নোৱাৰে আপোনালোকে। কিন্তু এতিয়া চাবলৈ গ'লে নেচাৰটো ভাল। এইফালে পাহাৰৰ ধুনীয়াকৈ ওলাই আছে, এইফালে আছে আপোনাৰ ৱাটাৰফল, আৰ্টিফিচিয়েল ৱাটাৰফল একচুৱেলি। তো আমি নামৰূপৰ ৱাটাৰফলৰ পৰা বৰ্তমান উভতি আহিলোঁ। হনেষ্টলি ক'বলৈ গ'লে যিটো ৱাটাৰফল আছে, ৱাটাৰফলটো মানে ইমানো বেয়াও নহয়, ইমানো ভালো নহয়। মানে অলপ যেতিয়া পানী কমিব তেতিয়া সেইটো টাইমত যাবলৈ ভাল হ'ব। এতিয়া পানী বহুত বেছি বহুত বেছি বাঢ়ি আছে। চাৰিওফালে মানে কি লেতেৰা হৈ আছে অলপ জেগাবোৰ। যদি ভালকৈ চাফ চিকুণ কৰে তেতিয়া মানুহ অলপ আহিব। ইমানে ক'বলগীয়া বৰ বিশেষ নাই, যিমানখিনি পাৰিলোঁ দেখালোঁ ভিডিঅ'টোতে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।